Hi friends, welcome to my channel. Friends, আজি মই প্ৰিপজিশনৰ পাৰ্ট 2 ভিডিওটো লৈ আহিছো। ইয়াতে আমি কেইটামান ইম্পৰ্টেন্ট প্ৰিপজিশন আলোচনা কৰিম উইথ কনসেপ্ট। ফ্ৰেন্ডছ, আপোনালোকে অলপ মনোযোগেৰে শুনিব। আহক আমি এতিয়া কনসেপ্ট ক্লিয়াৰ কৰো। ফ্ৰেন্ডছ, ইয়াতে ওভাৰ, এবভ, আন্ডাৰ, বিলো। ওভাৰ মানে ওপৰত, এবভ মানে ওপৰত, আন্ডাৰ মানে তলত, বিলো মানে তলত। ইয়াৰে আমি প্ৰথম ওভাৰ আৰু এবভটো আলোচনা কৰিম। এই দুটা আলোচনা কৰিলে আন্ডাৰ আৰু বিলো এনেই আপোনালোকে গম পাই যাব। কাৰণ ওভাৰৰ অপোজিট হল আন্ডাৰ আৰু এবভৰ অপোজিট হল বিলো। গতিকে ওভাৰ জানিলে আপুনি আন্ডাৰো জানিব, এবভ জানিলে আপুনি বিলো জানিব। এতিয়া চাই ল'ব ওভাৰে কি কয়। এক নম্বৰত কৈছে যে ভাৰ্টিকেলি আপৱাৰ্ডছ হাইট আৰু এবভে কৈছে হৰিজন্টেলি আপৱাৰ্ডছ লেভেল। কনসেপ্ট বুজি ল'ব। ভাৰ্টিকেলি আপৱাৰ্ডছ বুলি ক'লে আপোনাৰ উলম্বভাৱে ওপৰৰ ফালে, হাইট ইয়াতে হাইটৰ কথা কোৱা হৈছে। আৰু এফালে কৈছে হৰিজন্টেলি আপৱাৰ্ডছ, অনুভূমিকভাৱে ওপৰৰ ফালে, ইয়াতে কিন্তু লেভেলৰ কথা কোৱা হৈছে। উদাহৰণ দিয়াৰ পিছত আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া ভাৰ্টিকেলি আপৱাৰ্ডছ হাইট এইটো বুজিবলৈ চেষ্টা কৰিব। ধৰক আপুনি ৰুম এটাৰ ভিতৰত আছে আৰু আপোনাৰ ওপৰত এখন ফেন আছে। ফেনখন আপোনাৰ ওপৰত আছে, ভাৰ্টিকেলি আছে, ইয়াতে কিন্তু হাইটটো বুজোৱা হৈছে। আৰু এফালে লেভেলটো বুজি ল'ব আপোনালোকে। ধৰক আপুনি এতিয়া পানীৰ লেভেলৰ যদি কথাখিনি কোৱা যায়, আপোনাত কৰি কিমানখিনি ওপৰত পানীৰ যিটো লেভেল, পানীৰটো কিন্তু আমি হাইট নকওঁ, পানীৰ ক্ষেত্ৰত আমি লেভেল কওঁ। নেক্সট 2 নম্বৰ পইণ্টটো চাব। ইয়াতে কোৱা আছে আপোনাৰ ওভাৰৰ ক্ষেত্ৰত কোৱা আছে মুভমেণ্ট প্লাছ ন' মুভমেণ্ট। তাৰমানে কিবা এটা বস্তুৰ মুভমেণ্ট থাকিলেও অভাৰ হ'ব পাৰে আৰু ন' মুভমেণ্ট থাকিলেও আপোনাৰ কি হ'ব, অভাৰ হ'ব পাৰে। ইয়াতে কিন্তু এবভৰ ক্ষেত্ৰত কিন্তু ন' মুভমেণ্ট হ'ব লাগিব। আৰু 3 নম্বৰটোত দিয়া আছে কণ্টেক্ট প্লাছ ন' কণ্টেক্ট, আৰু এবভৰ ক্ষেত্ৰত দিয়া আছে ন' কণ্টেক্ট। এতিয়া আন্ডাৰে কি কৈছে, ভাৰ্টিকেলি ডাউনৱাৰ্ডছ হাইট, যিহেতুকে অভাৰৰ বিপৰীত আন্ডাৰ, গতিকে অভাৰটো ভাৰ্টিকেলি আপৱাৰ্ড আছিল, আন্ডাৰটো ভাৰ্টিকেলি ডাউনৱাৰ্ড, আৰু এবভৰ অপোজিট হ'ল বিলো, গতিকে এইটো হৰিজেণ্টেলি ডাউনৱাৰ্ড হ'ব, লেভেলৰ ক্ষেত্ৰত হ'ব, এইটো হাইটৰ ক্ষেত্ৰত হ'ব। এতিয়া আপোনালোকে উদাহৰণকেইটা চালে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া 1 নম্বৰ উদাহৰণটো চাব। ডিয়াৰ ইজ এ ফেন অভাৰ এবভ মাই হেড। এতিয়া আপোনালোকে এইটো ক'ব পাৰিব নিশ্চয়, ডিয়াৰ ইজ এ ফেন অভাৰ মাই হেড। এইটো হ'ব কাৰণ ভাৰ্টিকেলি আপৱাৰ্ড হৈ আছে, এইটো আপোনাৰ হেডৰ ওপৰত আছে ফেনখন। নেক্সটটো চাব, হি জাম্পড অভাৰ এবভ দ্য ৱাল। এইটো কি হ'ব, যে তেওঁ ৱালখন জঁপিয়াই পাৰ হৈ গৈছিল। অভাৰ হ'ব নে এবভ হ'ব? ইয়াতে অভাৰ হ'ব। কিয় অভাৰ হয়? মুভমেণ্ট প্লাছ ন' মুভমেণ্ট। মুভমেণ্ট হৈছে, জঁপিয়াই গৈছে, মুভমেণ্ট হৈছে, গতিকে অভাৰ হৈছে। কাৰণ এবভৰ ক্ষেত্ৰত ন' মুভমেণ্ট। এবভ হ'লে আপোনাৰ মুভমেণ্ট নাথাকিব, গতিকে তাতে মুভমেণ্ট আছে, গতিকে সেইটোত অভাৰ হ'ব। এইটো 3 নম্বৰটো চাব। দ্য ক্লাউডছ হভাৰ্ড অভাৰ এবভ দ্য স্কাই। হভাৰ্ড মানে যিটো মেঘৰ যিটো মুভমেণ্ট, সেইটোৰ কথা কোৱা হৈছে। মেঘে যে এঠাইৰ পৰা আন ঠাইলৈ মানে লৰচৰ কৰি থাকে, এইটোক হভাৰ্ড বুলি কোৱা হৈছে। চ' ইয়াতে কি হ'ব, ইয়াতে অভাৰ হ'ব, কাৰণ মেঘে কি কৰি আছে, এঠাইৰ পৰা আন ঠাইলৈ গৈ আছে, মুভমেণ্ট হৈছে। যদি মুভমেণ্ট থাকে তেতিয়াহ'লে আপোনাৰ অভাৰ হ'ব। নেক্সটটো চাই ল'ব। হি পুট দ্য ব্লেংকেট ডেছ দ্য চাইল্ড অভাৰ এবভ। হি পুট দ্য ব্লেংকেট ডেছ দ্য চাইল্ড। এইটো আপোনালোকে পাৰিব লাগে, ইয়াতে অভাৰ হ'ব নে এবভ হ'ব? যে শিশুটোৰ ওপৰত ব্লেংকেটখন দিয়া হৈছিল, এইটো অভাৰ হ'ব। অভাৰ কিয় হয় এইটো? ইয়াতে মুভমেণ্ট হৈছে, লগতে আৰু কি হৈছে, কণ্টেক্ট হৈছে। কণ্টেক্টৰ ক্ষেত্ৰতো অভাৰ হয়। কণ্টেক্ট মুভমেণ্ট দুয়োটাই হৈছে ইয়াতে। নেক্সটটো চাই ল'ব। হিজ পাৰফৰ্মেঞ্চ ইজ বিলো আণ্ডাৰ এভাৰেজ। ইয়াতে বিলো আৰু আণ্ডাৰৰ কথা কোৱা হৈছে। বিলো আৰু আণ্ডাৰটো চাই লওক। আণ্ডাৰটো ভাৰ্টিকেলি ডাউনৱাৰ্ডছ হাইটৰ ক্ষেত্ৰত, আৰু বিলোটো হৈছে আপোনাৰ হৰিজন্টেলি ডাউনৱাৰ্ডছ, যিটো লেভেলৰ কথা কোৱা হৈছে। ইয়াতে আপোনাৰ কি হ'ব, ইয়াতে আপোনাৰ বিলো হ'ব। কিয় বিলো হয়? ইয়াতে পাৰফৰ্মেঞ্চ যিটো আছে, পাৰফৰ্মেঞ্চটো হাইটত জোখা নহয়, এইটো এটা আপোনাৰ লেভেলত জোখা হয়, যে তাৰ পাৰফৰ্মেঞ্চৰ লেভেলটো কেনেকুৱা। ইয়াতে লেভেলৰ কথা কৈছে, ইয়াতে কোনো হাইটৰ কথা আহি নপৰে, গতিকে ইয়াতে লেভেলৰ কথা আহে। পাৰফৰ্মেঞ্চ থাকিলে আপোনাৰ লেভেলৰ কথা আহিব, গতিকে যদি লেভেলৰ কথা আহে তেতিয়াহ'লে আপোনাৰ বিলো হ'ব। নেক্সটটো চাই ল'ব। দ্য কেট ইজ আণ্ডাৰ বিলো দ্য টেবল। গতিকে ইয়াতে কি হ'ব, ইয়াতে আপোনাৰ হ'ব আণ্ডাৰ হ'ব, কাৰণ ইয়াতে হাইটটো বুজোৱা হৈছে। নেক্সটটো চাই ল'ব।
হি ইজ বিল' আণ্ডাৰ পভাৰ্টি লাইন। এইটো আপুনি চিম্পল সকলোৱে জানে পভাৰ্টি লাইন, ৰেখা এডালৰ কথা কৈছে। এই ৰেখাডালৰ আপোনাৰ এই ৰেখাডাল কিন্তু আপোনাৰ কি বুজায়, এই ৰেখাডাল আপোনাৰ লেভেল বুজায়। এই ৰেখাডালৰ ওপৰত হ'লে এবভ পভাৰ্টি লাইন, APL আৰু BPL, বিল' পভাৰ্টি লাইন। গতিকে ইয়াতে হ'ব আপোনাৰ হি ইজ বিল' পভাৰ্টি লাইন। নেক্সটটো চাই ল'ব, দেয়াৰ ইজ এ ব্ৰিজ অভাৰ এবভ দ্য ৰিভাৰ। যে নদীটোৰ ওপৰত এখন ব্ৰিজ আছে, এইটো কি বুজাইছে আপোনাৰ ভাৰ্টিকেলি বুজাইছে, নদীটোৰ ওপৰত, এইটো হাইট বুজাইছে। গতিকে ইয়াতে অভাৰ হ'ব। ইয়াতে এক্ৰছো ব্যৱহাৰ কৰিব পাৰি, এক্ৰছ, দেয়াৰ ইজ এ ব্ৰিজ এক্ৰছ দ্য ৰিভাৰ। নেক্সটটো চাই ল'ব, উই আৰ ফ্লাইং অভাৰ এবভ দ্য ক্লাউডছ। ইয়াতে কি হ'ব, এনেকুৱা বাক্য এটা আমি পাইছোঁ, এইটো পাইছোঁ, দ্য ক্লাউডছ হভাৰ্ড অভাৰ দ্য স্কাই। ইয়াতে অভাৰ হৈছিল, ইয়াতে কি হ'ব, উই আৰ ফ্লাইং অভাৰ দ্য ক্লাউডছ হ'বনে, উই আৰ ফ্লাইং এবভ দ্য ক্লাউডছ হ'ব। ইয়াতে কনচেপ্টটো চাই ল'ব, উই আৰ ফ্লাইং, আমি উৰি আছোঁ, ধৰক আমি প্লেনেৰে গৈ আছোঁ, এবভ দ্য ক্লাউডছ অৰ অভাৰ দ্য ক্লাউডছ। ইয়াতে হয়তো আপোনালোকে ক'ব পাৰিব যে ইয়াতে অভাৰ হ'ব কাৰণ ইয়াতে মুভমেণ্ট হৈছে, ফ্লাইং মুভমেণ্টৰ ক্ষেত্ৰত অভাৰ হয়, কিন্তু ইয়াতে আমিহে উৰি আছোঁ, কিন্তু দ্য ক্লাউডছৰ কথা কোৱা হৈছে, ক্লাউডছ কিন্তু উৰি থকা বুলি কোৱা নাই। ক্লাউডছ মেঘখিনি নিজৰ ঠাইতে আছে, কিন্তু সেই মেঘৰ মাজেৰে আমি উৰি আছোঁ। গতিকে ইয়াতে মেঘখিনি সিঁচৰিত হৈ আছে, এনেকৈ লেভেলত আছে। যদি মেঘখিনি আপোনাৰ লেভেলত থাকে তেতিয়াহ'লে আপোনাৰ এবভ হ'ব। গতিকে ইয়াতে এবভ হ'ব, কাৰণ ইয়াতে আমি উৰি আছোঁ কিন্তু মেঘখিনিয়ে নিজৰ ঠাইতে আছে, এটা লেভেলত আছে। গতিকে লেভেল থাকিলে আপোনাৰ কি হয়, এবভ হয়। গতিকে ইয়াতে এবভ হ'ব। ফ্ৰেণ্ডছ বুজি পাইছে নিশ্চয়। এইবাৰ চাব বিটুইন এণ্ড এমং। বিটুইন এণ্ড এমং আপোনালোকে জানেহে, বেছি টান নহয়, সহজ। ইয়াতে বিটুইনে কি ডিনোটছ কৰিছে, যে টু পাৰ্চন অৰ টু থিংছ, দুটা বস্তু বা দুটা মানুহৰ ক্ষেত্ৰত হ'লে আপোনাৰ কি হয়, বিটুইন হয়। আৰু ইয়াতে কৈছে যে মোৰ দেন টু পাৰ্চন অৰ থিং, দুটাতকৈ যদি বেছি হয় তেতিয়াহ'লে এমং ইউজ কৰিব লাগিব। আৰু দ্বিতীয়টোত কৈছে ফৰ থিংছ পাৰ্চন কনচিডাৰ্ড এজ ছেপাৰেট ডিষ্টিংক্ট। তাৰমানে আপোনাৰ কোনো এটা বস্তু যদি আপুনি ক্লিয়াৰ দেখা পায় তেতিয়াহ'লে কিন্তু আপুনি বিটুইন দিব লাগিব। আৰু ইয়াতে কৈছে 2 নম্বৰটো, ইট ইজ ইউজ টু পৰ্ট্ৰেট দ্য আইডিয়া অফ বিং পাৰ্ট অফ এ গ্ৰুপ। ইয়াতে গ্ৰুপৰ কথা কৈছে, তাৰমানে কিবা গ্ৰুপ যদি এটা থাকে সেই গ্ৰুপটোত আপুনি এমং ব্যৱহাৰ কৰিব লাগিব। উদাহৰণকেইটা দিয়াৰ পিছত আপোনালোকৰ ক্লিয়াৰ হৈ যাব কনচেপ্ট। এতিয়া উদাহৰণকেইটা আমি চাই লওঁ। ইয়াতে দিয়া আছে দ্য টু কেটছ ডিভাইডেড দ্য ব্ৰেড বিটুইন এমং দেমছেল্ফ। দুটা মেকুৰীৰ কথা কোৱা হৈছে, আপোনালোকে গমে পাইছে। দুটা হ'লে আপোনাৰ কি হ'ব, দুটা হ'লে আপোনাৰ বিটুইন হ'ব। গতিকে ইয়াতে হ'ব আপোনাৰ বিটুইন। নেক্সটটো চাই ল'ব, দ্য নেগচিয়েশ্যনছ বিটুইন এমং দ্য কাণ্ট্ৰিজ অফ এছিয়া আৰ গয়িং ৱেল। ইয়াতে কি কৈছে, এছিয়া মহাদেশৰ কথা কৈছে। ইয়াতে বহুকেইখন দেশ লগ লাগি এটা গ্ৰুপ হৈ আছে, আৰু আপুনি গ্ৰুপৰ ক্ষেত্ৰত কি দিব লাগে বুলি কৈছিলোঁ, ইয়াতে গ্ৰুপৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব, গ্ৰুপৰ ক্ষেত্ৰত হ'ব আপোনাৰ এমং, আপোনাৰ ইয়াতে হ'ব এমং। নেক্সটটো চাই ল'ব, দ্য নেগচিয়েশ্যন বিটুইন এমং ইণ্ডিয়া চাইনা এণ্ড ভূটান আৰ গয়িং ৱেল। এই বস্তুটো অলপ মনোযোগ দিব। ইয়াতে কি কৈছে, ওপৰৰ বাক্যটোৰ দৰে, কিন্তু ইয়াতে কি কৰি দিয়া আছে, ডিষ্টিংক্ট কৰি দিয়া আছে। ডিষ্টিংক্ট, তিনিখন দেশৰ কথা ডিষ্টিংক্ট কৰি কোৱা আছে, মানে ক্লিয়াৰ কৰি দেখুৱাই দিয়া আছে ইয়াতে তিনিখন দেশৰ কথা। দুটা বস্তু থাকিলে আপুনি বিটুইন দিব জানে, কিন্তু তিনিটা বস্তু থাকিলেও আপোনাৰ বিটুইন হ'ব। ইয়াতে বিটুইন হ'ব, কাৰণটো হ'ল ইয়াতে দেশকেইখন ডিষ্টিংক্ট কৰি দেখুৱাই দিয়া আছে, মানে ক্লিয়াৰলি দেখুৱাই দিয়া হৈ আছে ইয়াতে। গতিকে আমি ইয়াতে পাইছোঁ যে যদি কোনো এটা বস্তু ক্লিয়াৰ কৰি দেখুৱাই দিয়া হয় তেতিয়াহ'লে ইয়াতে কি হ'ব, আপোনাৰ বিটুইন হ'ব। আৰু আগৰটোত হৈছিলে আপোনাৰ গ্ৰুপ হৈ আছিল, ইয়াতে ক্লিয়াৰ কৰি কোনো এখন দেশৰ কথা কোৱা হোৱা নাই, এটা গ্ৰুপৰ কথা কোৱা হৈছিল। গতিকে ইয়াতে আপোনাৰ এমং হৈছে। নেক্সটটো চাই ল'ব, দেয়াৰ ইজ এ মেটছ বিটুইন এমং দ্য এছিয়ান কাণ্ট্ৰিজ। ইয়াতে কি হ'ব আপোনাৰ, ইয়াতে আপোনাৰ এছিয়ান কাণ্ট্ৰিজ বুলি কোৱা আছে, এইটো এটা গ্ৰুপ হৈ আছে। গতিকে গ্ৰুপ হ'লে আপোনাৰ কি হ'ব, এমং হ'ব। ইয়াতে এমং হ'ব। নেক্সটটো চাই ল'ব, দেয়াৰ ইজ এ মেটছ বিটুইন এমং ইণ্ডিয়া বাংলাদেশ এণ্ড শ্ৰীলংকা। তিনিখন দেশ দিয়া আছে, কিন্তু ডিষ্টিংক্ট কৰি দিয়া আছে, ক্লিয়াৰলি দেখুৱাই দিয়া হৈছে কোন তিনিখন দেশৰ মাজত খেলা হ'ব। গতিকে ইয়াতে যদি ডিষ্টিংক্ট কৰি ক্লিয়াৰলি দেখুৱাই দিয়া থাকে তেতিয়াহ'লে মানে এইটো ছেপাৰেট কৰি বুজাই দিয়া হৈছে।
যে এই তিনিখন দেশৰ মাজত হ'ব, তেনে ক্ষেত্ৰত কিন্তু আপুনি বিটুইন ব্যৱহাৰ কৰিব লাগিব। ইয়াতে বিটুইন হ'ব। ফ্ৰেণ্ডছ বুজি পাইছে নিশ্চয়। কনচেপ্ট ক্লিয়াৰ কৰি ল'ব আপোনালোকে। এক্সামত স্ক'ৰ বেছি কৰিব লাগিব। পাছটো কৰিবই, এনে পাছ কৰি লাভ নাই, স্ক'ৰ বেছি কৰিব লাগিব। চাকৰি পাবলৈ হ'লে স্ক'ৰ লাগিব। ফ্ৰেণ্ডছ ইয়াতে মই কেইটামান শব্দ লিখি দিছোঁ। এই শব্দকেইটা আপোনালোকে যদি ইচ্ছা কৰে লিখি ল'ব পাৰিব। এই শব্দকেইটাৰ লগত কিন্তু বিটুইন হয়। দেয়াৰ আৰ চাৰ্টেন ৱাৰ্ডছ হুইচ আৰ ফল'ড বাই বিটুইন। ডিষ্টিংগুইছ যদি থাকে আপুনি বিটুইন দিব লাগিব। চুজ থাকিলে বিটুইন দিব লাগিব। ডিভাইড, ডিফাৰেঞ্চিয়েট, কানেকশ্যন, লিংক, ৰিলেশ্যনশ্বিপ এইবিলাকে বিটুইনক ফ'ল' কৰে। আই ডিডণ্ট ৱান্ট টু চুজ বিটুইন দ্য ছিংগাৰ। দেয়াৰ ইজ ন' কানেকশ্যন বিটুইন অল দ্য ইনচিডেণ্ট। এতিয়া চাব বাই, অন, ইন, এট। ফৰ টাইম সময়ৰ ক্ষেত্ৰত কৈছোঁ মই, কোনটো কেতিয়া হ'ব। আৰু এট আৰু ইন আপোনাৰ প্লেচৰ ক্ষেত্ৰত আছে, সেইটোও কৈ আছোঁ। ইয়াতে বাই কি কৰিছে সময়ৰ ক্ষেত্ৰত, দিনত এপ্ৰক্স টাইম, আপোনাৰ সঠিক টাইম নহয়, আনুমানিক, সেই ক্ষেত্ৰত কিন্তু আপোনাৰ বাই হ'ব। অনটোই কি কৈছে, পাষ্ট এণ্ড প্ৰেজেণ্ট টাইম, অতীত আৰু বৰ্তমান যদি হয় তেতিয়াহ'লে অন দিব লাগিব। উদাহৰণ চালে কনচেপ্ট ক্লিয়াৰ হৈ যাব। ইনটো হ'ব ফিউচাৰ টাইমৰ ক্ষেত্ৰত ইন হ'ব। এডটো হ'ব আপোনাৰ ফিক্স টাইম, যিটো ফিক্স টাইম থাকিব এড হ'ব। ইয়াতে উদাহৰণ এটা চাই ল'ব। হি হেজ লেফট দ্য হোম লেট চ' হি উইল বি ডিয়াৰ ডেছ 9 PM। ইয়াতে কি হ'ব, বাই হ'বনে এড হ'বনে অ হ'ব। চাব ইয়াতে কি কৈছে, হি হেজ লেফট দ্য হোম লেট। লেট বুলি কৈছে, তাৰমানে দেৰিকৈ সি ঘৰৰ পৰা ওলাই গৈছিল। গতিকে দেৰিকৈ ওলাই গৈছিল মানে কি, সি এপ্ৰক্সিমেট একদম একুৰেট টাইমত গৈ নাপাব পাৰে। এইটো এপ্ৰক্সিমেট হ'ব। এপ্ৰক্স হ'লে আপোনাৰ বাই হ'ব। ইয়াতে দিয়া আছে বাই এপ্ৰক্সিমেটৰ ক্ষেত্ৰত হয়। যিহেতুকে লেট হৈছে গতিকে সি প্ৰপাৰ টাইমত গৈ নাপাবও পাৰে, গতিকে ইয়াতে হ'ব বাই। নেক্সটটো চাই ল'ব। হি হেজ অলৰেডি লেফট দ্য হোম চ' হি উইল বি ডেছ 10 AM বাই এট অফ। এইটো কি কৈছে, হি হেজ অলৰেডি লেফট, তাৰমানে সি ইতিমধ্যে ঘৰৰ পৰা গৈছেয়ে। ইয়াতে কিন্তু আপোনাৰ লেট হোৱা নাই, অলৰেডি গুচি গৈছে, গতিকে সি 10টাতে গৈ পাব। গতিকে লেট কৰা নাই যিহেতুকে 10টাতে গৈ পাব, গতিকে ইয়াতে হ'ব আপোনাৰ এট। ইয়াতে হ'ব এট। এতিয়া আমি সময়ৰ ক্ষেত্ৰত এট আৰু ইন গম পালোঁ। এতিয়া আমি কিছুমান ডাঙৰ ডাঙৰ চহৰ, সৰু সৰু টাউন কিছুমানত তাৰমানে কেনেকৈ এট আৰু ইন ব্যৱহাৰ হয় সেইটো চাই লওঁ। ইয়াতে কি দি আছে, এট ইজ ইউজড ফৰ স্মল টাউনছ এণ্ড ভিলেজেছ while in is used for big cities and countries। এটটো হ'ব আপোনাৰ সৰু টাউন বা গাঁৱৰ ক্ষেত্ৰত, আৰু ইনটো হ'ব ডাঙৰ ডাঙৰ চিটি আৰু দেশৰ ক্ষেত্ৰত হ'ব। এতিয়া আপোনালোকে উদাহৰণটো চাই ল'ব যে চি লিভছ এট মুকলমুৱা। গতিকে ইয়াতে এড হৈছে। এড কিয় হৈছে, মুকলমুৱা স্মল টাউন, ভিলেজ, স্মল টাউন। ইয়াতে 2 নম্বৰ উদাহৰণটো চাব, নিতুল লিভছ ইন গুৱাহাটী, বিগ চিটি, গুৱাহাটী বিগ চিটি, গতিকে ইয়াতে ইন হৈছে। ডাঙৰ চহৰ বা দেশৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব, ইন হ'ব। সৰু গাঁও আৰু টাউনৰ ক্ষেত্ৰত হ'ব আপোনাৰ এট। নেক্সট এইটো চাব, বিচাইড এণ্ড বিচাইডছ। একদম চিম্পুল। বিচাইড মানে কাষত, কাষত বুজায়, আৰু বিচাইডছ মানে উপৰিও। ধৰক কোনোবা আপোনাৰ কাষত বহিছে, সেই ক্ষেত্ৰত আপুনি বিচাইড দিব লাগিব। আৰু যদি এইখিনিৰ উপৰিও আৰু সেইখিনি, সেই ক্ষেত্ৰত আপুনি বিচাইডছ দিব লাগিব। উদাহৰণটো চাওক, চি কেম এণ্ড ছেট বিচাইড মি, তাৰমানে তাই আহিছিল আৰু মোৰ কাষত বহিছিল। কাষত, কাষত বহা বুজাইছে, ওচৰত তাৰমানে, গতিকে বিচাইড হৈছে। আৰু নেক্সটটো চাই ল'ব, বিচাইডছ বিং ফাইন চি ৱাজ চেণ্টেন্স টু এ টাৰ্ম অফ ইম্প্ৰিজনমেণ্ট। কি হৈছে, তাইক ফাইন ভৰোৱাৰ পিছতো কাৰাবাসৰ হুকুম দিছে। ফাইন ভৰোৱাৰ পিছতো, উপৰিও, তাৰমানে ফাইন ভৰোৱাৰ উপৰিও, সেইকাৰণে বিচাইড হৈছে। নেক্সট এইটো চাই ল'ব, এইটো আজিৰ বাবে এইটো লাষ্ট, আৰু এইটো ইম্পৰ্টেণ্ট হয়, খুব ইম্পৰ্টেণ্ট। এগেইনষ্ট এণ্ড এক্ৰছ। এগেইনষ্ট ক'ত হ'ব, ছাপৰ্ট বাই ছামথিং, কিবা বস্তুৰ দ্বাৰা যদি ছাপৰ্টত থাকে তেতিয়াহ'লে এগেইনষ্ট হ'ব। আৰু এক্ৰছটো হ'ব ওৱান ছাইড টু এনাডাৰ ছাইড, এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে। উদাহৰণটো চালে ক্লিয়াৰ হৈ যাব। দ্য ব্ৰিজ ডেছ দ্য ৰিভাৰ, ব্ৰিজখন নদীটোৰ কি হৈছে, ইয়াতে এগেইনষ্ট হ'ব নে কি হ'ব, ইয়াতেতো ছাপৰ্টৰ কথা আহি পৰা নাই, যে এইফালৰ পৰা সেইফালে নদীটোৰ ইমূৰৰ পৰা সিমূৰলৈকে কি আছে, আপোনাৰ ব্ৰিজখন আছে। নদীটোৰ ইমূৰৰ পৰা সিমূৰলৈ ব্ৰিজখন আছে মানে কি, এঠাইৰ পৰা আন এঠাইলৈ, এটা পাৰ্টৰ পৰা আন এটা পাৰ্টলৈ, গতিকে ইয়াতে এক্ৰছ হ'ব। আৰু এইটো চাব, দ্য লেডাৰ লেইড ডেছ দ্য ৱাল। দ্য লেডাৰ লেইড হেঁচা প্ৰয়োগ কৰিছিল, ছাপৰ্ট দিছিল, তাৰমানে ৱালত ছাপৰ্ট কৰিছিল, গতিকে ইয়াতে এগেইনষ্ট হ'ব, এগেইনষ্ট।
সো ফ্ৰেণ্ডছ আজিলৈ এইখিনিয়ে যদি আপোনালোকে বিচাৰে আমি নেক্সট আৰু এটা প্ৰিপজিশ্যনৰ ভিডিঅ' লৈ আহিম আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থ্যাংকছ ফৰ ৱাচিং